2014 मायथाइयाव चिरां जिल्लानि रुनिकाटा पुलिस थाना सिंनि लाइमुथि ओनसोलाव बिग्रायारि आफाद एनडिएफबिआ प्रिया बसुमतारी मुंनि सासे हिनजावसाखौ जिउ जोबनायनि साजा होदोंमोन। बे जाथायनि बिजिरनाया चिरां जिल्लानि सदर काजलगाव सेसन बिजिरसालियाव सोलिगासिनो दं। मख'नो गोनांदि बे दुखुनांथाव जाथायखौ आसामनि खौरां बिजों निउज लाइभआव फोसावदोंमोन, जायनि थाखाय दिनै निउज लाइभनि गाहाय मावफुं सुजुगिरि सैयद जारिर हुसेना गावनि फोरमायथिखौ काजलगावनि सेसन बिजिरसालियाव नुजाथिनानै होयो। गुबुन फारसेथिं गागि खौरांगिरि बिथांजों लोगोसे गागि उकिल बिजन महाजना लोगोआव नुजाथिफानानै खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। 2014 চনৰ এটা অতি হৃদয় বিদাৰক ঘটনা। প্ৰিয়া বসুমতাৰী এগৰাকী ছোৱালীক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত এটা গোচৰ ৰুজু হৈছিলে। বিভিন্নজনক তদন্তৰ আওতালৈ আনি CIDয়ে গ্ৰেপ্তাৰ কৰিছিলে আৰু এতিয়া সেই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চিৰাঙৰ ছেছন আদালতত এই গোচৰটো বিচাৰাধীন হৈ আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত সেই সময়তে 2014 চনত নিউজ লাইভত এটা বাতৰি পৰিৱেশন হৈছিল এই নিৰ্মম হত্যাকাণ্ডটোক লৈ, যি হত্যাকাণ্ডই প্ৰতিজন ভাৰতীয় নাগৰিকৰ ভাৰতবৰ্ষজুৰি হৃদয় কঁপাই তুলিছিলে। বিচাৰ প্ৰক্ৰিয়াৰ নিয়ম মৰ্মে যিহেতু নিউজ লাইভত সবিশেষ এই নিৰ্মম হত্যাকাণ্ডটোৰ সম্প্ৰচাৰ হৈছিলে আৰু সেইবাবে সাক্ষ্যদান কৰিবৰ বাবে নিউজ লাইভৰ মেনেজিং এডিটৰ সৈয়দ জাৰিৰ হুছেইন ডাঙৰীয়াক আদালতে তলব কৰিছিলে সাক্ষী হিচাপে, আৰু তেখেতে আজি ভাৰতীয় যি আইন ব্যৱস্থা তালৈ সন্মান জনাই চিৰাঙৰ ছেছন আদালতত হাজিৰ হয় আৰু তেখেতৰ সাক্ষ্য গ্ৰহণ কৰা হয় ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে। নিশ্চিতভাৱে সকলোৱে বিচাৰিব যে এই নিৰ্মম হত্যাকাণ্ড যোনে সংগঠিত কৰিছিলে তেখেতসবৰ নিশ্চিতভাৱে আইনৰ জৰিয়তে কঠোৰতকৈ যাতে কঠোৰতম শাস্তি পায়, প্ৰতিজন ভাৰতীয় নাগৰিকে তাকেই বিচাৰিব। আৰু এজন ল এবাইডিং চিটিজেন হিচাপে নিউজ লাইভৰ মেনেজিং এডিটৰ সৈয়দ জাৰিৰ হুছেইন ডাঙৰীয়াই আজি তলব কৰা অনুযায়ী আদালতত হাজিৰ হৈ তেখেতৰ সাক্ষ্য দান কৰে। ইমানেই, ধন্যবাদ। This card is not. This card does not override the security and other restrictions. We just want to buy. When we were small, when we were young,